হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। বৰষুণ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে ৰিয়া আৰু মাকে কথা পাতি থকাৰ সকলোবিলাক কথা মনে মনে মিকুৱে ৰেকৰ্ড কৰি আছিল আৰু সেইটো ৰিয়াই দেখি বহুত বেছি খং উঠি পেলাই মিকুক নমাই আনি মিকুৰ হাতৰ পৰা ফোনটো কাঢ়ি লৈ সেই ভিডিঅ'টো ডিলিট কৰি দিছিল। আৰু যদি এনেকুৱা নেক্সট টাইম হয় তেনেহ'লে কথা বেয়া হ'ব বুলি ৰিয়াই মিকু আৰু মাকক কৈছিল। আৰু ইফালে মাকে ৰিয়াক আহি তুমি কিয় অমুক মাৰিবলৈ মানুহ পঠাইছা বুলি সুধিছিল আৰু তেতিয়া ৰিয়াই খঙত মই আপোনাৰ ল'ৰাক মাৰিবলৈ মানুহ লগোৱা নাই আৰু এনেকুৱা কাম মই কৰিলে আপোনাৰ মুখৰ আগত ক'ম বুলি কৈছিল। আৰু পাছত ৰিয়াই অৰ্ণৱক কোনে মাৰিব পাৰে বুলি ভাবি চিন্তাত পৰি আছিল। এতিয়া বাৰু সঁচাকৈয়ে অৰ্ণৱক যদি ৰিয়াই মৰা নাই তেনেহ'লে কোনে মাৰিছে বাৰু সেয়া আপোনালোকে গম পাব আজিৰ আহিবলগীয়া খণ্ডটিত। আৰু ইফালে ৰিয়াই অভিৰ আগত আজি অৰ্ণৱে মোক বাটতে লগ পাই বহুত বেছি বেয়াকৈ কথা শুনাইছে আৰু তোমাৰ আৰু মোৰ সম্পৰ্কটো শেষ কৰি দিম বুলি কৈছে বুলি কান্দি কান্দি অভিৰ আগত কৈছিল। আৰু তেতিয়া অভিয়ে অৰ্ণৱে তোমাৰ একো কৰিব নোৱাৰে আৰু সি আমাৰ সম্পৰ্কটো ধ্বংস কৰিব নোৱাৰে, মই তেনেকুৱা হ'বলৈ নিদিওঁ বুলি ৰিয়াৰ আগত কৈছিল আৰু সেইবাবে ৰিয়াই অভিক সাৱটি ধৰিছিল। এতিয়া বাৰু সঁচাকৈয়ে অভি ৰিয়াৰ কথাবোৰত আগৰ দৰেই আকৌ পিছল খাই যাব নেকি বাৰু? আৰু ইফালে আপোনালোকে দেখিবলৈ পাইছিলে অংশুমানে দেৱযানীৰ আগত এইবিলাকতো ৰিয়াই অকলে কৰিব নোৱাৰে, কেনেবাকে ইয়াৰ আঁৰত অৰ্ণৱৰ ভায়েক অভিও জড়িত হৈ আছে নেকি বুলি দেৱযানীৰ আগত কৈছিল আৰু তেতিয়া দেৱযানীয়েও কথাটো ভাবিবলৈ বাধ্য হৈছিল। আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব দেৱযানী আৰু অৰ্ণৱক লগ কৰিবলৈ মিকু আৰু মাক যাব আৰু মিকুৱে দেৱযানীক লগ পাই বহুত বেছি ফূৰ্তি পাব। আৰু ইফালে আজিৰ খণ্ডটিতে আপোনালোকে দেখিবলৈ পাব দেৱযানীয়ে অভিক মাক আৰু নিজৰ ঘৰখনৰ বিৰুদ্ধে নানা ধৰণৰ কথা ক'ব আৰু তুমি দ্বিতীয়টো ল'ৰাহে, গতিকে অৰ্ণৱকেই সকলোৱে বহুত বেছি ভাল পায় বুলি বিভিন্ন ধৰণৰ কথা অভিৰ মূৰত সুমুৱাই দিব। এতিয়া বাৰু এই কথাখিনি শুনাৰ পাছত অভিয়ে বাৰু কি কৰিব? অভিয়ে বাৰু কেনেবাকৈ নিজৰ মাক দেউতাকৰ এগেইনষ্টত যাব নেকি বাৰু? গতিকে এই সকলোবিলাক আপোনালোকে জানিব পাৰিব আজিৰ সম্পূৰ্ণ খণ্ডটিত। ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব।